বহু সময়ত অভিভাৱক অভিভাৱিকাসকলে অথবা কেতিয়াবা কিছুমান শিক্ষক শিক্ষয়িত্ৰীয়ে এই ভুলটোকে কৰা দেখোঁ এটা বিশেষ পৰীক্ষাত এটা বিষয়ত যদি অকণমান নম্বৰ কম পাইছে খুব বেছি গালি গালাজ তেওঁক দিবলৈ আৰম্ভ কৰে আচলতে ইমান গালি গালাজ পাৰাৰ দৰকাৰ নাই তেওঁৰ ভুলটো দেখুৱাই দিব লাগে কথাখিনি পজিটিভলি ক'ব লাগে প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ নাম্বাৰটো কমকৈ পোৱাৰটো কিবা এটা ৰিজন থাকে হয়তো তেওঁ ভালকৈ লিখা নাই হয়তো হেণ্ড ৰাইটিং ইম্প্ৰুভ কৰা নাই হয়তো তেওঁ ভালকৈ মুখস্থ কৰা নাই সেইটো কাৰণ জানি কিনে তেওঁক ভুলটো দেখুৱাই দিব লাগে আকৌ কথাখিনি পজিটিভলি ক'ব লাগে যদি আপোনালোকে কথাখিনি নিগেটিভলি কয় আৰু তেওঁক যদি খুব গালি গালাজ কৰে তেওঁ হয়তো সেলফ কনফিডেন্সটো হেৰুৱাই দিব অথবা তেওঁৰ সাবকনসিয়াস মাইন্ডেও হেতু কথা ভাবিবলৈকে ষ্টাৰ্ট কৰিব যে মই এটো সাবজেক্টত উইকে তেতিয়া ইম্প্ৰুভ কৰাটো টান হৈ যাব বা ভৱিষ্যতে সেই বিষয়টো টানে হৈ ৰৈ যাব জীৱনটোত নম্বৰ কম পোৱাৰ কিবা নহয় কিবাটো এটা ৰিজন আছে গতিকে কথাখিনি পজিটিভলি কওক তেওঁক ভুলটো দেখুৱাই দিয়ক